সাবস্ক্রাইব করো ফোক আসাম ইউটিউব চ্যানেলটি এনে ধরনের নতুন ভিডিও পাবলৈ বেল আইকনটি ক্লিক করো ধন্যবাদ। আজি কি অহা নাই? হ'ব দে ব ব উপস্থিত থাক। ব শুন, তহঁতৰ ৰেজিষ্টাৰ হ'ল। এতিয়া মই অংক বাকীখিনি পঢ়াম। খালি পঢ়োৱাখিনি মনত আছে নহয়? কি হ'ল, মনত নাই নেকি? আৰে মাত কিয় নিদিয়? মনত আছে? তোৰ মনত আছে নাই? ছাৰ পাহৰিলো। পাহৰিলি? কিয় পাহৰিলি? তাত মনত আছে তহঁতৰ? বল পাহৰিলি। শুন, আজি এতিয়া তহঁতক মই এটা প্ৰশ্ন সুধিম, ঠিক আছে? উত্তৰ চবে দিব লাগিব কিন্তু। এতিয়া ধৰ এটা ষ্টুডেণ্ট হে ৰাহুল, ধৰ ৰাহুল। ৰাহুলৰ হাতত 50টা শ্ৰেণী আছে। কেইটা শ্ৰেণী আছিলে? 50টা শ্ৰেণী আছে। সি তাই 40টা শ্ৰেণী খাই দিলে। 40টা শ্ৰেণী তাই খাই দিলে কি? হয় নহয়? এতিয়া তাৰ হাতত কিমানটা শ্ৰেণী বাকী থাকিব? কি হ'ল? পাইছনে নাই তহঁতে? ছাৰ ছাৰ, ৰাহুলৰ 50টা শ্ৰেণী আছে তাৰ 50টা শ্ৰেণী আছে। আৰু সি 40টা খালে। খালে। ছাৰ 40টা খালে যেতিয়া নিশ্চয় ডায়েবেটিছ হ'ব। 40টা শ্ৰেণী খালে ডায়েবেটিছ। কি হ'ল? তহঁতে কোনে নাজানো নেকি সাধাৰণ নম্বৰ? 50টা শ্ৰেণী 40টা শ্ৰেণী গ'লে কেনেকৈ সেইটো কথা নাজানো? কি হ'ব? সাধাৰণ কথা নাজানো। কি হ'ল? গাহে লাগিছে। ফটো আনিব। দাদা মোটা লাগিছে। বৈ দে। মোৰ জোৰে লাগিছে। মোটা লাগিছে। এতিয়া যাব নোৱাৰিবি। ক্লাছ আৰম্ভ হৈছে। তাৰ মোৰ জোৰে লাগিছে, পেনতে ওলাই যাব। যাওঁ দিয়ক। তোক কৈছো নাই বহি ৰাখ বুলি। পেনত ওলালে ওলাব। ক্লাছ আৰম্ভ হোৱাৰ লগে লগে মুদিব যে আহিব ন। পঢ়া শুনা কৰা জানো? বহি ৰাখ। ঐ শুন, তহঁতক আজি মই চলকৰ অংক বুজাম। চলক কি বুজি পাৱনে? নাপাৱ? চলকৰ অংকবিলাক হ'ল তহঁতে ইয়াত ধৰক সংখ্যা সলনি আখৰ ধৰিব লাগিব। X, Y এইবিলাক ধৰিব লাগিব। X, Y টো জানো? জানো ছাৰ। এতিয়া শুন, তই এটা অংক প্ৰমাণ কৰিব লাগে। 2 সমান সমান 1। এতিয়া কেনেকৈ কৰিবি? মই দেখাই দিছোঁ। মানে বৰ্ডত চাবি দেই। আমি প্ৰমাণ কৰিব লাগিব কি 2 সমান সমান 1। বুজিলি?
এতিয়া এইটো কেনেকৈ প্ৰমাণ কৰিম? এইটো 2 এইটো 1 গতিকে প্ৰথমতে আমি কৰিব লাগিব কি ভালকে বুজিছ নে নাই একো বুজি পোৱা নাই কৰিব লাগিব কি যোগ x যোগ 2x 2x বিয়োগ আকৌ এটা x সমান সমান x যোগ এইটো x মাইনাছ x বুজিলি তাৰপিছতে এইটো কি হ'ল এডালত বা চিন কৰিব দেই অৰ x যোগ দুটা x আছে নহয় ইয়াত তাৰপৰা এটা গ'ল বুজিলি এতিয়া মানে ইয়াত থাকিব কি x সমান সমান x যোগ x পৰা x লাগিল 0 সমান সমান এইটো 2x এইটো x এতিয়া এফালে এটা x আছে এফালে এটা x হয় গতিকে কি হ'ব এইটো 2 এইটো সমান সমান 1 এইটো প্ৰমাণ হ'ল নে 2 সমান সমান 1 হ'ল কি ক স্যার মই বুজি পোৱা নাই তই কোনখিনি বুজা নাই স্যার হেৰিখিনি কোনখিনি এইটো নে ওপৰখিনি কোনখিনি এইটো নেকি স্যার নহয় তাৰ ওপৰখিনি ডাক্তাৰী কোনটো একটো পাইছা এইটো পাইছা কোনটো ক বুজি পোৱা নাই স্যার ওপৰখিনি ওপৰ কোনখিনি স্যার প্ৰথমৰ পৰা বুজি পোৱা নাই ডাক্তাৰী প্ৰথমবাৰ বুজি পোৱা নাই এইটো কি কৈছিলো মই 2 সমান সমান x যোগ x 2x minus x ইকুৱেল x minus 1 x minus x গতিকে এইটো x এইটো x এটো x x plus 0 গতিকে 2 is 2 is equal 1 এইটো কথা বুজি পাম দেখ কৰবে না ক মাবা এই মাপি আছা এই তই বুজিছ না স্যার ক'ত বুজিছ না বুঝছো স্যার বুজিছ আসনা তই বুজিছ না দেখা দিব স্যার বুঝিয়ে পোৱা নাই স্যার আরে এমন কথা দেখোন বুজিছ এটা কে বুজিব না দেখা দে স্যার বুঝি পোৱাই নাই স্যার কোনখিনি বুজি পোৱা নাই একই নেকি বুজি পাইছ না নাই এই পণ্ডিতটো নিচিনা প্ৰথম পৰাই বুজি পোৱা নাই স্যার কি হ'ল ছাৰ কোনখিনি বুজি পোৱা নাই স্যার মই যোৱা বছৰৰ পৰা বুজি পোৱা নাই তই যোৱা বছৰ পৰাই বুজি পোৱা নাই কৃষ্ণ মই কি কৰো তহঁতক কচোন